পোৱা নাই এইফালে পাইছেনে নাই একতলাখন পোৱা নাই মোনাখৈ থলাচি সোনা মোনদों না মোনাখৈ যিবিলাকে পোৱা নাই হাত ডাঙক যিবিলাকে পোৱা নাই যাই যাই মোনাখৈ আরে একজনেও পোৱা নাই একতলা সোনা দিম বুলি কৈছিলে থলাছে সোনা হেন বলে হোৱাকে তাৰ মানে আমাক ঠগাইছে প্ৰমোদ বৰা ছাৰে আত্মসহায়ক গোটক ৭৫,০০০ দিম বুলি কৈছিল তেখেতে প্ৰতিশ্ৰুতি ৰাখিছে ৭৫,০০০ৰ ২৫,০০০ কিস্তি দিছে প্ৰমোদ বৰা ছাৰৰ কাৰণে জোৰদাৰ হাত চাপৰি দিয়ক আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে আমাক ঠগাইছে মিছা কথা কৈছে হাগ্ৰামা মহিলাৰী ছাৰৰ কাৰণেও একবাৰ হাত চাপৰি দিয়ক এইটো ঠগোৱাৰ হাত চাপৰি আমাক যে মিছা কথা কৈছে এইটোৰ হাত চাপৰি হয় না নহয় ঠগাইছে না ঠগোৱা নাই ঠগাইছে আপোনালোকক প্ৰতিশ্ৰুতি মৰ্মে প্ৰমোদ বৰা ছাৰে ৭৫,০০০ৰ ২৫,০০০ দিছে আৰু ৮,০০০ক দিব গৈ আছে টোটেল অহা ৫ বছৰত আমাৰ যিখিনি ৫ বছৰ কাৰ্যকাল আছে ইয়াতে আমি চেষ্টা কৰি আছো এটলিষ্ট ৩০,০০০ৰ অধিক আত্মসহায়ক গোটবিলাকক ৭৫,০০০ টকাকে দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ সেইকাৰণে ৰাইজ আপোনালোকে ইয়াতে আৰু খেলি মেলি আপোনালোকে কৰিব নালাগে ইয়াতে কিমানজনৰ ৰেচন কাৰ্ড নাই হাত দাওকচোন ৰেচন কাৰ্ড কাৰ ৰেচন কাৰ্ড নাই আছে বহুতৰ নাই কাৰ আছে হাত দাওকচোন আছে যিবিলাকৰ নাই লাগে না নালাগে লাগে যদি একবাৰ হাত চাপৰি দিয়ক জোৰদাৰ ৩১ তাৰিখ ডিচেম্বৰ আজি হল কিমান আজি ৬ তাৰিখ ডিচেম্বৰ ৩১ তাৰিখ ডিচেম্বৰ ২০২৩ চনৰ ভিতৰে আমাৰ বিচিডিসি চেয়ারম্যান মেম্বাৰ প্ৰাইমাৰী প্ৰেসিডেন্ট ব্লক প্ৰেসিডেন্ট আপোনালোকৰ গাঁৱত যাব ঘৰে যাব যাৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড দিব ৰাইজ ৩১ তাৰিখ ডিচেম্বৰ ২০২৩ সকলোকে দিব আপোনালোকে খালি ৰেচন কাৰ্ড বুলি নহয় ৰেচন কাৰ্ডৰ লগে যাৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ডও পাব কিয়নো আধাৰ কাৰ্ড নহলে ৰেচন কাৰ্ড নাপাব আধাৰ কাৰ্ডও পাব ৰেচন কাৰ্ডও পাব অন দা স্পট আপোনালোকৰ গাঁৱত আপোনালোকৰ ঘৰত আৰু ৰেচন কাৰ্ডত কি পাব ৰাইজ ৰেচন কাৰ্ডত 25 কেজি ফ্ৰী চাউল পাব আপোনালোকে ফ্ৰী চাউল 25 কেজি ফ্ৰী আৰু 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব প্ৰাইভেট হস্পিটাল হোক সরকারি হস্পিটাল হোক 5 লাখ টাকাকে আপনাদের বিনামূল্যে চিকিৎসা পাব 2.5 লাখ টাকা প্রধানমন্ত্রী আরোগ্য যোজনার আন্ডারত পাব 2.5 লাখ টাকা মুখ্যমন্ত্রী আরোগ্য যোজনার আন্ডারত পাব মাত্র আপনাদের রেশন কার্ড থাকিব লাগে সকলো 100% রেশন আমার বিটিআরত আমি প্রমোদ বড়ার নেতৃত্বত ডক্টর হিমন্ত বিশ্ব শর্মার আশীর্বাদত আমি বিটিআরত মিশন 100% রেশন আমি অলরেডি লঞ্চ করে দিছো এই কারণে আপনাদেরকে সকলে সহযোগ করক আমার প্রমোদ বড় স্যারের হাতটো মজবুত করক আমার ডক্টর হিমন্ত বিশ্ব শর্মার হাতটো মজবুত করক আর আমার ভারতের আদরের সম্মানের মাননীয় প্রধানমন্ত্রী তৃতীয়বারের কারণে প্রধানমন্ত্রী বনোয়ার কারণে আপনাদেরকে এটার পরে যোজা চলাক মজবুত করক আপনাদেরকে আমার ভারতের যশস্বী প্রধানমন্ত্রী মাননীয় নরেন্দ্র মোদী ডাঙৰীয়াৰ কাৰণে জোৰদাৰ হাত চাপৰি একবাৰ সকলোৱে তেখেতে আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে জনে আপোনালোকক লেট্ৰিন দিছে জনে আপোনাক খোৱা পানী দিছে জনে আপোনাক ৰেচন দিছে জনে আপোনাক আমাৰ কৃষি বীমা যোজনা দিছে যি লাগে তাকে দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাইজ আপোনালোকক মই ক'ব বিচাৰো মোৰ বয়স এতিয়া 40 বছৰৰ পাৰ হৈ গ'ল